মানে গাইছ এতিয়া বাজিছে মানে সন্ধিয়াৰ 5টা তো বেলি ডুবিবৰ হ'ল তো মই যাম এতিয়া আমাৰ বৰকলা চকত তো এখন নতুনকৈ মানে সোণাৰী দোকান দিছে মানে গহনাৰ দোকান তো তাত যাম আজি কি পায় চবখিনি দেখুৱাই আছোঁ তো চাই থাকক ভিডিঅ'টো শেষ মই আহিছিলোঁ আজি আমাৰ বৰকলা চকত তো এই ভাইক লগ পালোঁ ভাইৰ মানে এখন দোকান আছে মানে আৰু মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ গোটেইখিনি মানে গাইছ ইয়াত মানে ল'ৰা ছোৱালীৰ সকলো গহনাৰ সমগ্ৰ যোগান ধৰা হয় তো আহিব আপোনালোকে ইয়াত ধুনীয়া ধুনীয়া বস্তু পায় এইবিলাক এইটো কি বনায় ভাই চেইন হ'বতো এইটো চেইন হ'ব ন অঁ হেৰি আৰু কি আইটেম বনোৱা ইয়াতে কৈ দি ইয়াতে সকলো ধৰণৰ আইটেম বনোৱা হয় আপোনালোকে আহক সিলভাৰ বস্তু ল'লে পিঅ'ৰ সিলভাৰ হ'ব পূৰা গেৰাণ্টি হ'ব আৰু বস্তুটো কিবা কমপ্লেইন হ'লে মই এনিটাইম ৰিপ্লেচ হ'ব লগে লগে এই ভাইৰ দোকানত মানে চবখিনি ফেচিলিটি আছে আৰু মানে বস্তুটো যদি বনালে আৰু আপুনি বনোৱাৰ পিছত যদি কিবা ভাঙা চিঙা বা কিবা ফুটা ফাটা মানে হৈ যায় তাৰপিছত ভাইয়া মানে আৰু এইটো ৰিপ্লেচ কৰিব আৰু মানে ঘূৰা বা সেইটো গেৰাণ্টি আছে আৰু বস্তুটো না গেৰাণ্টি আছে আৰু আহিব ভাইৰ দোকানত আমাৰ বৰকলা চকতে হয় মানে এইটো আপোনালোকে আহিব ধুনীয়া ধুনীয়া বস্তুবিলাক বনায় আৰু কি বস্তু বনাই আছে দেখাই দিব নেকি অলপমান কিবা সৰু সুৰা বস্তু বনাইছি মই দেখুৱাই আছোঁ মানে গাইছে মানে ধুনীয়া মানে ফিনিচিং তো এইবিলাক গুৱাহাটীত বোলে শিকি আছিলে কামটো অঁ এইটো বোলে আজি বনাইছে অনলি সোণৰ হয় আৰু এইটো অনলি সোণ অৰিজিনেল সোণ মানে আজি বনাইছে আৰু এইটো আৰু বহুত কিবা কিবি বস্তু আছে এইটো আঙুঠি আছে আৰু এইবিলাক নতুনকৈ বনাই আছে আৰু এইবিলাক মানে আপোনালোকে আহিব নতুনকৈ দিছে মানে দোকানখনি তো হা এমাহ হৈছে না এমাহ হৈছে দোকানখন তো আপোনালোক আহিব মানে যেনেকুৱা ফেচিলিটি যেনেকুৱা এতিয়া পূজা আহি আছে না তো মই বাহিৰৰ পৰা দেখুৱাই আছোঁ আপোনাক দোকানখন মানে গাইছে এইখন হৈছে ধনজ্যোতি ৱৰ্কশ্বপ মানে গাড়ী মেকানিকৰ দোকান হয় এইখন আৰু এইখন দোকানত মানে এইখন দোকানৰ কাষতে মানে এই আৰু ভাইৰ দোকানখন আছে আৰু এইফালে টঙলা ৰোড আৰু এইফালে হৈছে মঙলদৈ ৰোড তো মঙলদৈ আৰু টঙলা ৰোডৰ কাষতে আছে বৰকলা চকৰ পৰা অলপমান পশ্চিমে আহিব তাৰপিছত এই ভাইৰ দোকানখন পাব আৰু ভাইৰ দোকানত ধুনীয়া বস্তু মানে গহনা ছোৱালী ল'ৰাৰ বস্তু চবে বনোৱা হয় আহিব ধুনীয়া বস্তু চাই থাকক তো আপোনালোক আহিব মানে ভাইয়া ধুনীয়া বস্তু বনায় মই কিবিলাক বস্তু বনাইছোঁ সেইখিনি দেখুৱাই দিছোঁ ভাই দোকানত আহিব এইফালে আছে আমাৰ টঙলা ৰোড এইফালে গ'লে আমাৰ টঙলা ৰোড আৰু এইফালে হৈছে মঙলদৈ ৰোড তো মঙলদৈ আৰু টঙলা ৰোডৰ মাজত আছে মানে এইখিনি বৰকলা বুলি কয় আৰু ডিষ্ট্ৰিক্ট ওদালগুৰি পৰে এইখিনি তো দৰং আৰু ওদালগুৰি মানে বৰ্ডাৰ তো বৰ্ডাৰত আছে দোকানখন তো আপোনালোক আহিব কেতিয়াবা মানে ধুনীয়া বস্তুবিলাক বনায় আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ তো অন্য এটা ভিডিঅ' ৰাখাৰে আপোনালোকক মই আশা দিছোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম আকৌ আজিলৈ বাই বাই